हेलो एवरीवन नतुन एटा भिडिओ লৈ মই পল্লৱী আপোনালোকৰ ওচৰলৈ আকৌ আহিলো ৰাতিপুৱা যে ইমান খৰখেদা হয় নহয় জানো তাৰ মাজতে ভাবিলো আপোনালোকৰ বাবে এটা সুন্দৰ ৰেচিপি আগবঢ়াও আজি মই বনাবলৈ লৈছো ছোলে আৰু ইয়াতে মই প্ৰথমে কুকাৰটো পাতি লৈছো ইয়াত কিন্তু মই তেল এতিয়ালৈকে দিয়া নাই যেহেতু মই কাবেলি চানাখিনি বইল হে কৰিম এতিয়া কাবেলি চানাখিনি মই ইয়াতে দি দিছো আৰু কাবেলি চানাখিনি দিয়াৰ পাছতে ইয়াতে মই দিছো অলপমান পানীখিনি মই আন্দাজ অনুসৰি দিছিলো আৰু তাৰ পিছতে দিছো মই ইয়াতে সোৱাদ অনুসৰি নিমখ অলপমান তেজপাত ইয়াতে মই তেজপাত দুখিলা দিছিলো আৰু অলপমান গোটা গৰম মছলা আৰু লগতে মই ইয়াতে দিম এটা বিলাহী ডাঙৰকৈ দিছো মানে এফালকে দিছো আৰু এটা ডাঙৰ সাইজৰ পিয়াজ আৰু মই ইয়াতে ৰাফলি চপ কৰিছিলো পিয়াজটো এতিয়া গুটেখিনি বস্তু মই ভালদৰে এবাৰ মিহলাই লম আৰু লাষ্ট মই ইয়াতে এড কৰিম অলপমান লাল চাহ মানে ইয়াতে প্ৰায় 1 কাপৰ জোখত মই লাল চাহ এড কৰিছো আৰু দুটা সিটিলে আমাৰ এয়া কাবেলি চানা ধুনীয়াকৈ ৰেডি হৈ যাব এতিয়া প্ৰায় দুটামান সিটিৰ পিছতে মই চানাখিনি এবাৰ চেক কৰিবলৈ লৈছো আৰু এয়া দেখিছেনে আমাৰ চানাখিনি কালাৰটো কিমান ধুনীয়া লাগিছে ইয়াতে মই কিন্তু এতিয়ালৈকে তেল ব্যৱহাৰ কৰা নাই অকল বইল কৰোতে কিন্তু কালাৰটো বহুত ধুনীয়া লাগিছে যেহেতু মই ইয়াতে অলপমান লাল চাহ দিছিলো আৰু লগতে ইয়াৰ যিটো স্মেল আপোনালোকে নিজে বনালেহে ভালদৰে গম পাব খুব ধুনীয়াকৈ সিজিয়ে গৈছে তথাপি মই এবাৰ ভালকৈ চেক কৰিবলৈ লৈছো আৰু এয়া দেখিছেনে প্ৰায় 90% আমাৰ চানাখিনি সিজিয়ে গৈছে এতিয়া মই অলপমান ইয়াতে অলপকৈ ভাঙি দিছো আৰু ভালদৰে মিহলাই দিছো আনফালে এখন কেৰাহী লৈছো আৰু ইয়াতে মই দিছো অলপমান আদা নহৰু পেষ্ট একেবাৰে পেষ্ট কৰা নাই ইয়াতে মই অলপমান খুন্দি লৈছিলো আৰু ইয়াতে মই দিছো অলপমান হালধি অলপমান জিৰা আৰু এতিয়া মই অলপকৈ ইয়াত কাবেলি চানাখিনি দি দিছো গুটেখিনি চানা মই ভালদৰে মিহলাই লৈছো আৰু কালাৰটো দেখিছেনে খুব ধুনীয়া লাগিছে আৰু ভালদৰে মই ইয়াতে দুটামান উতল আহিবলৈ দিছো নেক্সট মই ইয়াতে এড কৰিম অলপমান গৰম মছলা আৰু গৰম মছলা এড কৰিলে কিন্তু খাবলৈ আৰু ভাল লাগে এতিয়া মই ভালদৰে আকৌ এবাৰ মিহলাই লম আৰু লাষ্ট কিন্তু মই ইয়াতে অলপমান এড কৰিম কিচেন কিং মছলা আপোনালোকে কিচেন কিং মছলা নাথাকিলে স্কিপো কৰিব পাৰে কিন্তু মই কিন্তু ইয়াৰ স্মেলটো বহুত ভাল পাওঁ আকৌ এবাৰ ভালদৰে মিহলাই লম আৰু ইয়াতে দেখিছেনে কিমান ধুনীয়া লাগিছে আচলতে খাবলৈও যে বহুত বেছি ভাল লাগিছিলে ধুনীয়াকৈ আমাৰ ছোলেখিনি ৰেডি হৈ গ'ল এতিয়া মই আনফালে বনাই আছো ইয়াতে শুকান ৰুটি যেহেতু ৰাতিপুৱাৰ সময় হয় আৰু আনবিকাক স্কুলত পঠিয়াব লাগিব জেনেৰেলি মই ইমান মছলাৰ আইটেম বা তেলৰ আইটেমবিলাক ৰাতিপুৱা নবনাওঁ কেতিয়াবা অলপমান আনকমনকৈ বনালে আপোনালোকক দেখাবলৈ মন যায় আৰু ৰাতিপুৱা সময় হয় খৰখেদাটো হৈয়ে থাকে এতিয়া আমাৰো ব্ৰেকফাষ্টৰ কাৰণে থাল ৰেডি কৰি ল'লোঁ যিহেতু আমি খুব সোনকালে ব্ৰেকফাষ্ট কৰোঁ 8টা বজাৰ ভিতৰতে আমি ব্ৰেকফাষ্ট কৰি ৰেডি হৈ যাওঁ যেহেতু আমি ৰাতি ডিনাৰটো একেবাৰে স্কিপ কৰোঁ ৰাতি আমি জেনেৰেলি ভাত পানী একোৱে নাখাওঁ কেতিয়াবা ভোক লাগিলে অকণমান দাইল খাওঁ নহ'লে কেতিয়াবা অলপমান হালধি গাখীৰ খাওঁ ৰাতি যেহেতু একেবাৰে খোৱা নাযায় ৰাতিপুৱা গা পা ধুই দিয়াৰ পাছত কিন্তু আমাৰ বহুত ভোক লাগে এতিয়া হাজবেণ্ডে সুধি আছিলে যে কি বনাইছে আৰু মই কৈছোঁ যে খৰখেদা হৈ যে আপুনি নিজে অলপমান বাঢ়ি লওক এতিয়া হাজবেণ্ড আহি গ'ল মোক অকণমান হেল্প কৰি দিবলৈ আচলতে হেল্পনো কি মই তেওঁক কৈছিলোঁ যে ছোলেখিনি আপুনি আমাৰ থালকেইখনত বাঢ়ি দিয়ক আৰু তেওঁ এতিয়া ধুনীয়াকৈ বাঢ়ি দিছে যিহেতু মোৰ আনফালে ৰুটি বনাই কমপ্লিট নাই হোৱা তাৰ পাছত মোৰ বনাবলৈ আছে অমলেট এতিয়া প্ৰায় হৈয়ে গৈছে আচলতে ইমান খৰখেদা হয় বাবে মই ৰাতিপুৱা ভিডিঅ'বিলাক নিদিওঁ কিছুমান আইটেম থাকি যায় তাৰ মাজতে আচলতে ৰাতিপুৱা দিলে বহুত বেছি অসুবিধা হয় তাৰ মাজতে ভাবিলোঁ যিহেতু অলপমান আনকমনকৈ বনাইছিলোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু সঁচাকৈ ছোলেখিনি খাই বহুত বেছি ভাল লাগিছিলে আৰু এয়া মই ৰেডি কৰি আছোঁ আৰু আনফালে অমলেটো বনাবলৈ লৈছোঁ আৰু আনফালে পাতি দিছোঁ মই অলপমান চাহ আৰু চাহ নহ'লে কিন্তু আমি একেবাৰে থাকিবই নোৱাৰোঁ লাইটকৈ কৰিবলৈ কোৱা দেউতাক এতিয়া হাজবেণ্ডক দি উঠাৰ পাছতে মোৰ প্লেটিং ৰেডি হৈ গ'ল আৰু ইয়াতে মই লৈছিলোঁ এটা অমলেট এক বাটি ছোলে আৰু দুটা শুকান ৰুটি আমি সদায় ব্ৰেকফাষ্টটো হেভি কৰিবলৈ চেষ্টা কৰোঁ যেহেতু আমি ৰাতি নাখাওঁ সেইকাৰণে ব্ৰেকফাষ্ট আৰু লাঞ্চটো আমাৰ সদায় হেভি হয় আৰু এয়া ময়ো আহি গ'লোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে তাৰ মাজতে আনবিক অকণমান স্কুলৰ কাৰণে দেৰি হৈ যাব যিহেতু তাই এনে বহি আছে সেইকাৰণে ভাবিলোঁ অলপমান তাইক স্কুলৰ কাৰণে ৰেডি কৰি দিওঁ
এতিয়া মই আপোনালোকক কৈ আছিলোঁ নহয় আমাৰ ব্ৰেকফাষ্টটো সদায় হেভি হয় আৰু এয়া দেখিছেনে হাজবেণ্ডক লাগে আৰু অলপমান চলে আৰু ধুনীয়াকৈ মই ইয়াতে আৰু অকণমান দি দিছোঁ যিহেতু গৰম গৰম আৰু ৰাতিপুৱা খাই কিন্তু বিৰাটেই ভাল লাগে আৰু ভোকত কিন্তু চব বস্তুৱে খাই বিৰাট ভাল লাগে আৰু এয়া আনফালে মই এতিয়া আনবিকাক ৰেডি কৰি আছোঁ আৰু তাই নাটকবিলাকো মাজে মাজে চলিয়ে থাকে এতিয়া আনবিকাক ধুনীয়াকৈ ৰেডি কৰি দিলোঁ আনবিকাক ৰেডি কৰি দিয়াৰ পাছতে মই তাইক সুধি আছিলোঁ যে অলপমান ৰুটি খোৱা আৰু তাই কৈছে যে মই অলপমান শুকান ৰুটি খাম আৰু তাইকো অলপমান দিছোঁ আৰু ময়ো ব্ৰেকফাষ্টৰ কাৰণে বহি গ'লোঁ বাই বাই ভালকৈ যাবা হা চাওঁ ফিনিছ কৰিলা না চাওঁ আৰে খাই দিয়া সেইখিনি খাই দিয়া এনেকৈ নাযায় নহয় খাই দিয়া ৰখা স্কুলৰ এইটোত আছে মই খুলি দিছোঁ ৰখা ঠাণ্ডা দিনৰ ৰ'দটো বেছি স্কিনটো বেয়া কৰে বাই 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 আনবিকাক স্কুলত পঠিওৱাৰ পাছতে মই আহি গ'লোঁ ডাইৰেক্ট আকৌ কিচেনলৈ ভাবিলোঁ আন এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিহেতু ট্ৰেণ্ডিং এটা ভিডিঅ' মই বাৰে বাৰে পাই আছিলোঁ সেইকাৰণে ভাবিলোঁ ময়ো এবাৰ বনাই চাওঁ আৰু ইয়াতে লৈছিলোঁ মই 2 পেকেট মমবাতি আৰু ইয়াতে মোৰ ওচৰত আছিলে কালাৰফুল মমবাতি এতিয়া গেছটো জ্বলাই লৈছোঁ আৰু এটা খালী পাত্ৰ মই ইয়াতে দি দিছোঁ আৰু জুইটো লৈছোঁ একেবাৰে ষ্টিমত আৰু ইয়াতে মই গোটেইখিনি মমবাতি ভালদৰে দি দিছোঁ এতিয়া এখন চামুচৰ সহায়ত মই গোটেইখিনি মমবাতি ইলুটি কৰি দিম মমবাতিখিনি গলিবলৈ প্ৰায় 5 মিনিটমান সময় লাগে আৰু প্ৰায় এতিয়া গলিয়ে গৈছে আৰু এয়া দেখিছেনে মমবাতিখিনি অলপমান গলিয়ে গৈছে আৰু ধুনীয়াকৈ গলি যোৱাৰ পাছত ইয়াৰ ভিতৰত যিবিলাক সূতা আছিলে এইখিনি মই এক্সট্ৰাকৈ থৈ দিম আৰু এয়া মমবাতিখিনি ধুনীয়াকৈ গলি গ'ল মমবাতিখিনি ভালদৰে গলি উঠাৰ পাছত মই ইয়াতে এড কৰিবলৈ লৈছোঁ এসেঞ্চিয়েল অইল আপোনালোকৰ এসেঞ্চিয়েল অইল নাথাকিলে আপোনালোকে স্কিপো কৰিব পাৰে আৰু মোৰ ওচৰত যিহেতু আছিলে সেইকাৰণে মই ইয়াতে এড কৰিবলৈ লৈছোঁ আৰু ইয়াতে মই দিবলৈ লৈছোঁ জেচমিন অইল আপোনালোকে ইয়াৰ সলনি অলপমান ইলাচি খুন্দি পেলাই দিব পাৰে নহ'লে মানে আপোনালোকে নেমু ৰসো দিব পাৰে আৰু ইয়াতে মই দিছোঁ অলপমান এসেঞ্চিয়েল অইল আৰু এসেঞ্চিয়েল অইল দিলে আচলতে স্মেলটো খুব ধুনীয়া লাগে যিহেতু আমি দিৱালীত ধুনীয়াকৈ চাকিবিলাক জ্বলাওঁ তাৰ মাজতে যদি আমি এনেধৰণৰ চাকি অলপমান জ্বলাওঁ অলপমান স্মেল থকা বহুত ভাল লাগে আৰু জ্বলি থাকিলে কিন্তু ইয়াৰ স্মেলটো খুব ধুনীয়া লাগে আৰু ইয়াতে মই লৈছোঁ অলপমান চাকি ইয়াতে মই প্ৰায় 10খনমান চাকি লৈছিলোঁ আৰু ইয়াতে যিবিলাক মমবাতি গলি গৈছিলে তাৰ যিবিলাক সূতা আছিলে এইবিলাক মই চাকিখিনিত ভালদৰে দি দিছোঁ এনে কিন্তু দিৱালী তেলৰ চাকিৰ সমান কেতিয়াও হ'ব নোৱাৰে তথাপিও আপোনালোকে যদি ৰংগোলী বনাওঁতে নহ'লে ঘৰৰ এন্ট্ৰেন্সত এনেধৰণৰ চাকিবিলাক থয় খুব ধুনীয়া লাগে আৰু স্মেলটো কিন্তু জ্বলাই দিয়াৰ পাছত বহুত বেছি ভাল লাগে আৰু আপোনালোকক কিন্তু মানুহে সুধিবলৈ বাধ্য হ'ব সঁচাকৈ এনেধৰণৰ চাকিবিলাক খুব ধুনীয়া লাগে আৰু এয়া মই ইয়াতে যিবিলাক মম গলাইছিলোঁ ইয়াতে দি দিছোঁ আৰু এইবিলাক দিওঁতে কিন্তু গোটেই আমাৰ ৰুমবিলাক ধুনীয়াকৈ গোন্ধাই আছে আৰু আমাৰ এয়া দিয়া হৈ গ'ল ইয়াতে মই 8খন চাকি লৈছিলোঁ আৰু যিহেতু অলপমান বাচি থাকি গ'ল ইয়াতে মই আৰু কেইখনমান চাকিক এই মমবাতিখিনি এড কৰিছোঁ এতিয়া এই চাকিকেইখন মই 10-15 মিনিটমানৰ বাবে ৰুম টেম্পাৰেচাৰত ৰাখি দিম আৰু 15 মিনিটমানৰ পিছত এয়া হৈছে আপোনালোকৰ ওচৰত ফাইনেল ৰিজাল্ট ইয়াতে মই আপোনালোকক কেইখনমান জ্বলাই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে বিশ্বাস কৰক জ্বলাই দিয়াৰ পিছতে কিন্তু আমাৰ ৰুমকেইটা খুব ধুনীয়া এটা স্মেল ওলাইছিলে একেবাৰে কম সময়ৰ ভিতৰতে আমাৰ আজিৰ এই ধুনীয়া চাকিকেইখন ৰেডি হৈ গ'ল আশা কৰিছোঁ আপোনালোকে মোৰ আজিৰ এই দীপাৱলী ভিডিঅ'টো চাই ভাল পালে আপোনালোকক সকলোকে মোৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শুভ দীপাৱলী আপোনালোকৰ দীপাৱলী ভালদৰে যাওক আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই